নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত আজি ভাবিছোঁ মোৰ ঘৰটো দেখাম আৰু মোৰ ঘৰটোনো কেনেকুৱা তাকে দেখাম বলক দেখাবলগীয়া বিশেষ একো নাই তথাপিও দেখাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই হৈছে ষ্টাৰ্ট আমাৰ ঘৰটো আৰু এইটো হৈছে ৰাস্তা চিধা এইটো এইটো দেখিছেন তলত এইটো ৰাস্তাৰ তলত নলা আছে নলাটো মই দেখাম বাৰু আগত ৰ'ব দেখাই আছোঁ আৰু মোৰ টমটমখন এদিকে বাৰ ওলাওঁ এদিকে সোমাওঁ আৰু এইটো হৈছে নলা এইবোৰ চাক দি থৈছোঁ ভঙা আছে চিধা গৈ এনেকৈ এইটো গেট এই চাওক নলাবোৰ ভঙা গাটো হৈ গৈছে এইবোৰ চাওক নলা আছে ভঙা নেদেখাওঁ আৰু অলপ ভিতৰলৈ সোমাই যাম আৰু এইবোৰ গছ ফুলৰ গছ এইবোৰ চব দেউতাই লগোৱা ফুল গছ এইবোৰ দেউতাই লগোৱা হয় মইতো লগাই নাপাওঁ দেউতাই লগালে এইবোৰ ফুল গছ এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ এইজোপা চাই লওক গছ এইজোপা ফুল নাম কি নাজানো বাৰু এইবোৰ চব দেউতাই লগোৱা হয় এজোপা গছ ফুল গছ চব দেউতাই লগোৱা যাওক এল'ভেৰা হয় এইটো ফুল গেন্দা ফুল কলি ওলাইছে লাহেকৈ গাড়ীখনটো চাৰ্জ দিয়া থৈছোঁ ইয়াতে এইফালে এখন গাড়ীখন বৰ্তমান চাৰ্জ দি থৈছোঁ টমটমখন এয়া চাৰ্জত লগাই থৈছোঁ এইটো মেচিন তাতে বহি আৰু বহা চকী এতিয়া যাওঁ ভিতৰলৈ তাত সোমাই এইফালে এইবোৰ চোফা আৰু এইটো বহুত পুৰণা হয় এইটো কমচে কম মই সৰু থাকোঁতে বনোৱা হয় এইটো শ্ব'কেছ মই সৰু থাকোঁতে বনোৱা দেউতাই নিজে আৰু এইটো শ্ব'কেছত যিমানবোৰ বস্তু আছে দেখিছে এইবোৰ চব এইচব মই সৰু থাকোঁতেই লোৱা আজি কমচে কম 20 বছৰ 22 বছৰ হৈ যাব এইবোৰ বস্তু এইচব মই সৰুতে লোৱা মই সৰু থাকোঁতে এইবোৰ বস্তু লোৱা এইবোৰ আৰু এইখন হৈছে ল'ৰাৰ গাড়ী এইকেইটা এইবোৰ চব সৰুতে লোৱা বস্তু মই আৰু এইখন হৈছে ল'ৰাৰ ফটো সৰুকালৰ মোৰ এটা আৰু এইখন হৈছে ভাগৱত পাঠত মৰা ফটো আমাক আৰু এটা বস্তু দেখাইছোঁ ৰ'ব এইটো চাওক এইটো সৰুতে আনিছিলে দেউতাই এতিয়া লাহে লাহে অকণ ডাঙৰ হৈছে এই পোখা মেলিছে আৰু এই ৰাস্তাত ভৰাই থৈ দিছোঁ নিজে বনোৱা আৰু এইবোৰ মই সৰু থাকোঁতে বনোৱা চব হেৰি হয় দেউতাই বনোৱা আৰু সৰুতে মই সৰুতে তেতিয়াই বনোৱা হয় এইবোৰ আৰু এনেকৈ গৈ ভিতৰলৈ গৈ এইটো এটা ৰুম এইটো ইয়াত মাহঁত শুৱে এখন ডাইনিং টেবুল আমাৰ এইফালে আছে ফ্ৰিজ আৰু এইফালে ড্ৰেছিং আইনা এইফালে আছে টিভিটো মাৰ কাপোৰবোৰ দেউতাৰ কাপোৰবোৰ ভৰাই থৈছে ইয়াত এনেকৈ এইটো ইনভাৰ্টাৰ এইটো গড্ৰেজ মাহঁতৰ কাপোৰ থয় মানে এইটো গড্ৰেজত এইটো হৈছে কিটচেনটো এনেকুৱা এইটোৱে কিটচেন হয় আমাৰ ইয়াত জুইত বনাব পাৰি এইটো মিক্স চেপ হয় ইয়াতে চব ভৰাই থোৱা আছে খোৱা বস্তু চব ইয়াতে ভৰাই থোৱা আছে আৰু এইটো হৈছে চাউল আনি থোৱা আৰু এইটো হৈছে মোৰ ৰুম এইটো মোৰ ৰুম মানে আমাৰ আৰু মোৰ ল'ৰা মই আমি চব একেলগে ল'ৰাৰ মাক মানে মোৰ ৱাইফ আৰু এইটো হৈছে গড্ৰেজ এখন ফেন এখন আনলা ইয়াত ল'ৰা আৰু মোৰ কাপোৰ আছে মোৰ বেটাৰ কাপোৰ আৰু মোৰ কাপোৰ ল'ৰা মাকৰ কাপোৰ ইয়াত এইবোৰ বস্তু এইফালে বাহিৰত যাব পাৰি
এইটো হৈছে টেবুল ৰ'ব পিছফালে দেখাম আগে ৰুমটো আমি দেখাই লওঁ তাৰপিছত গৈ আছোঁ পিছফালে বাকী ৰুম আৰু ৰুম এটা আছে বেছি নাই সৰুটা ৰুম আছে সেইটো দেখাম আৰু বেক চাইডটো অকণমান দেখাই দিম আপোনালোকক কেনেকুৱানো এইটো এটা ৰুম এইটো মাহত যেতিয়া কোনোবা আলহী দিলে আৰু শুই থাকে আৰু ইয়াত এইটো আছে আলনা মাহঁতৰ আলনা হয় এখন এইটো শুল অৱস্থা বেয়া হৈ আছে শুলটোৰ ভাঙি মেলি নিগনিয়ে চব খাই দিলে চব এইপিনে আছে গোঁসাই থা দেখাম বাহিৰখিনি বলক দেখাই আছোঁ বাহিৰখিনি জাবৰবোৰ য'ত নেপেলাওঁ নলাত নেপেলাওঁ কাৰণ নলাটো জাম হৈ যাব সেইকাৰণে ইয়াতে পেলাওঁ পেলাই লৈ কিনে পিছত এইখিনি ফুল হ'লে নদীত গৈ পেলাই আহোঁ এইটো আৰু কাঁহী চাহী ধোৱা হোৱাৰ পিছত ৰাখোঁ আৰু এইফালে আছে লেট্ৰিন বাথৰুম এইটো বেক চাইড ইয়াত আছে জাল মুৰ্গী গঁৰাল এইটো হয় দেউতাৰ কামৰ বস্তুবোৰ আছে কাম কৰা বস্তু আৰু চবচে পুৰণা বস্তুটো চাগে এইটো ৰেডিঅ' আজিকালি প্ৰায়ভাগ মানুহৰ ঘৰত চাগে নাথাকে এইটো বস্তু দেউতাই শুনে এইবোৰ ৰেডিঅ' গান দেউতাৰ কাম কৰা বস্তু আৰু এইখন হৈছে তাঁতশাল এখন তাঁতশাল এখন বন্ধ হৈ আছে তাঁতশাল লগোৱা নাই এইখনত লগাইছে এইখনত মেখেলা চাদৰ লগোৱা আছে দেখাই দিছোঁ অকণমান ৰ'ব মেখেলা চাদৰ লগাইছে ইয়াত আৰু বেক চাইড বেছি একো বস্তু নাই তামোল গছ আছে অলপ দুই এটা তামোল গছ এয়া পাণ গছ এইটো পাণটো শুকাই মেলি শেষ হৈ গ'ল মানে খাই শুকাই শেষ আৰু এইফালে এজোপা আছে এইটো আম গছ এই আম গছজোপা ভাটি আম আকৌ ডাঙৰ ডাঙৰ আম ভাটি আম গছ সেইজোপা ভাটি আম গছ ডাঙৰ লাগে যে ভাটি আমটো সেই ভাটি আম গছ বেক চাইড পাণ চান অমিতা কিবা কিবি আছে আৰু সিটো চাইডত নেদেখাওঁ বাৰু আজি ভিডিঅ'টো ইমানেই আছিলে আৰু যদি চাই ভাল পালে কি কৰিবা আৰু যদি ভাল নালাগে তেনেহ'লে ডিছলাইক লৈ গুচি যাব কোনো প্ৰব্লেম নাই আৰু ইমানেই